নমস্কাৰ পোনপ্ৰথমে আপোনালোকক মোৰ ভিডিঅ'টিলে আপোনালোক স্বাগতম জনাইছোঁ আৰু আপোনালোকে হয়তো 10000 টকীয়া চেকখন পালে আৰু আমাৰ ফালে পোৱাৰ অকণমান দেৰি হৈছে চেকখন পাবলৈ মানে আৰু অকণমান দূৰ বাকি আছে আৰু তাৰ পাছতহে পাম আৰু এখন মুখ্যমন্ত্ৰীৰ দ্বাৰা নিমন্ত্ৰণী পত্ৰ এখন পঠিয়াইছে আৰু আপোনালোকক মই পঢ়ি দেখাম দেই ইয়াতে নাম লিখা আছে আৰু গোটৰ নাম গাঁও ব্লক ডিস্ট্ৰিক্ট মহকুমা মেম্বাৰ কোড যেটো MMU এৰ ফৰ্মখনৰ মানে সেই কোডটো লিখা আছে তাৰ পাছত পঞ্চায়ত আৰু মুখ্যমন্ত্ৰী ফালৰ পৰা পঠিয়াইছে ইয়া এতিয়া মই পঢ়ি শুনাইছো আৰু এখন মানে কুপন হয় দেই তাত যেতিয়া যাম নহয় এখন লৈ যাব লাগিব আৰু মই পঢ়ি শুনাইছো বাৰু আপোনালোকক শ্ৰদ্ধাৰ বাইদেউ বিষয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অনুমোদন পত্ৰ প্ৰদান কাৰ্যসূচীলৈ নিমন্ত্ৰণ নমস্কাৰ গ্ৰহণ কৰিব নাৰী সমাজৰ আৰ্থিক সবলীকৰণৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা সৰ্ববৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এগৰাকী উদ্যমী হিচাপে আপুনি নিৰ্বাচিত হৈছে তাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো অসম চৰকাৰে নাৰী সমাজক আৰ্থিক দিশত আগুৱাই নিয়াৰ এক বৃহৎ কৰ্মযজ্ঞ আৰম্ভ কৰিছে ইয়াৰ আধাৰতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত 30 লাখ মহিলাক সামৰি লোৱা হৈছে আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ থাকি আপুনি ইতিমধ্যে বিভিন্ন অৰ্থনৈতিক কামকাজ কৰি আহিছে আপোনাৰ লগতে এনে লাখ লাখ আই মাতৃৰ উদ্যমে জীৱিকাৰ সুবিধা বৃদ্ধি দাৰিদ্ৰ্য বিমোচন অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণ আদিৰ দিশত প্ৰভূত অৰিহণা যোগাইছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত সম্প্ৰতি আপোনালৈ 10000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়োৱা হ'ব আপুনি লাভ কৰা এই পুঁজিৰে বিভিন্ন ধৰণৰ বাণিজ্যিক কামকাজ আৰম্ভ কৰিব পাৰিব নাৰী সমাজৰ আশীৰ্বাদ হিৰত লৈ সমাজখনক বিকাশৰ নতুন উচ্চতালৈ লৈ যাবলৈ আমি আন্তৰিকতাৰে কাম কৰিছো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আমাৰ এই প্ৰচেষ্টাৰে অংশ বিশেষ এই দিশত আপোনালৈ আগবঢ়াব খোজা 10000 টকাৰ চেকখন গ্ৰহণ কৰিবলৈ আপোনাক নিম্ন উল্লেখিত স্থান আৰু তাৰিখত অনুষ্ঠিত হ'ব লগা ৰাজহুৱা সভাত উপস্থিত হ'বলৈ আহ্বান জনালো সদশেষত আপোনাৰ সুস্বাস্থ্য সুখ আৰু সমৃদ্ধি কামনা কৰিলো আন্তৰিকতাৰে আৰু ইয়াৰ আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ সাইন আছে আৰু তালে মই তাৰ পিছত মেম্বাৰ নাম আছে মোৰ নাম আৰু মেম্বাৰ কোড এটো মই কৈ নিদিও বাৰু মেম্বাৰ কোডটো MMU এটো মানে যিখন আমাৰ উদ্যমিতা আঁচনিৰ ফৰ্মখন নাম আৰু MMU তাৰ পিছত গোটৰ নাম আমাৰ গোটৰ নামটো কৈ নিদিও তাৰ পিছত গাঁও পঞ্চায়ত ব্লক ডিস্ট্ৰিক্ট আৰু মহকুমা তাৰ পিছত মানে যেটো চেক বিতৰণ হ'ব সেই ঠাইখন উল্লেখ আছে সেই ঠাইখন হদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰ চাপাখোৱা 30 তাৰিখ 10 মাহ 2025 সময় পুৱা 10 বজা আৰু আপোনালোকে চেক পালেনে নাই কমেন্ট কৰি জনাব আৰু কোন ঠাইৰ পৰা মোৰ ভিডিঅটো চাই আছে হেয়া কমেন্ট কৰি জনাব দেই আৰু মই কৈ দিছো মই হৈছো তিনচুকীয়া ডিস্ট্ৰিক্টখন নামে কৈছো গাঁওখন নাম ক'লে এনেও চিনি নাপায় বাৰু আৰু এতিয়া তিনচুকীয়া ডিস্ট্ৰিক্টৰ মানে 30 তাৰিখে আৰু বহুতে পালে মই জানা ডিগবৈ ফালে পালে আৰু গম পোৱা নাই দেই আৰু ইফালে প্ৰথম মানে যত দিব লগিয়া আছিল তাত দিলে বাৰু নামটো মই পাহৰি গৈছো আৰু হেয়াই আৰু 30 তাৰিখে যাব লাগিব চেক বিতৰণ যেহেতু হ'ব আৰু আপোনালোকে কমেন্ট কৰি জনাব দেই আপোনালোকে যদি পালে আগতে মানে আৰু ভিডিঅটো মই এখিনিতে সামৰি মাৰিছো দেই